পকী ৰাস্তাখন ব্যস্ত আছিল। গাড়ী মটৰৰ শব্দেৰে চাৰিওফালে কোলাহল। সেই ৰাস্তাৰে ধীৰে ধীৰে পাৰ হৈ আছিল এটা অসহায় কুকুৰ। তাৰ নাম ৰাজু। হঠাতে এটা চাৰিচকীয়া বাহন দ্ৰুতগতিত আহি ৰাজুক খুন্দিয়াই দিলে। ৰাজু পথৰ মাজতে ঢলি পৰিল। আঘাতেৰে কাতৰাই কেঁকাই উঠিল। মানুহবোৰে চাই থাকিল, কিন্তু আগবাঢ়ি নাহিল। ঠিক সেই সময়তে তাত উপস্থিত হৈছিল এজন সৰল হৃদয়ৰ মানুহ, সঞ্জয়। আহত ৰাজুক দেখি তেওঁৰ মনটো কঁপি উঠিল। কোনো পলম নকৰি সঞ্জয় ৰাজুক কোলে তুলি ঘৰলৈ লৈ গ'ল। ডাক্তৰৰ ওচৰত চিকিৎসা কৰালে, নিজৰ হাতেৰে খোৱালে, যতনেৰে চালে। দিনে দিনে ৰাজু সুস্থ হৈ উঠিল। সেইদিনৰ পৰা ৰাজু কেৱল এটা কুকুৰ নহয়, সঞ্জয়ৰ পৰিয়ালৰ এজন সদস্য হৈ পৰিল। সময় পাৰ হ'ল। এদিন সঞ্জয়ে কিছুমান কামত বাহিৰলৈ ওলাই গৈছিল। হঠাৎ কিছুমান দুষ্ট লোকে তেওঁক আগবাঢ়ি আহি মাৰধৰ কৰিবলৈ ধৰিলে। সঞ্জয় অসহায় হৈ চিঞৰি উঠিল, কিন্তু কাকো দেখা নাছিল। কিন্তু দূৰত থকা এজনেহে সকলো দেখিছিল, ৰাজু। এটা মুহূৰ্তও নাভাবি ৰাজু দৌৰি আহিল। ভয়, আঘাত একোকে চিন্তা নকৰি ৰাজুৱে দুষ্ট লোককেইজনক আগবাঢ়ি গৈ বাধা দিলে। গোৰ মাৰিলে, ভুকিলে, নিজৰ প্ৰাণৰো তোৱাক নকৰি সঞ্জয়ক ৰক্ষা কৰিলে। লোককেইজন ভয় পাই পলাই গ'ল। সেই সময়ত সঞ্জয় বুজি পালে, মই ৰাজুক জীৱন দিছোঁ বুলি ভাবিছিলোঁ। আচলতে ৰাজুৱে মোৰ জীৱন বচালে। সেইদিনৰ পৰা ৰাজু কেৱল এটা পোষা কুকুৰ নহয়, সেয়া হৈ পৰিল নিষ্ঠা, কৃতজ্ঞতা আৰু নিখুঁত বন্ধুত্বৰ প্ৰতীক।